আপোনালোকক স্বাগতম জনাইছো। আজিৰ মুখ্য সংবাদ পঞ্চায়ত নিৰ্বাচন। নগাঁৱত 9:30 বজালৈকে 4.34% ভোটদান। নগাঁও জিলাৰ অন্তৰ্গত 7টা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7:30 পৰা আৰম্ভ হৈছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ 27টা জিলা পৰিষদৰ 6টা জিলা পৰিষদৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পঞ্চায়ত নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নগাঁৱত 29 গৰাকী, কলিয়াবৰ সমজিলাত 7 গৰাকী, ৰহা সমজিলাত 7 গৰাকী জোনেল বিষয়া আৰু ঠিক তেনেদৰে নগাঁৱত 120 গৰাকী, ৰহা সমজিলাত 23 গৰাকী আৰু কলিয়াবৰ সমজিলাত 22 গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। জিলাখনত মুঠ 7,568 গৰাকী পুৰুষ প্ৰিজাইডিং পুলিং বিষয়া আৰু মুঠ 1,760 গৰাকী মহিলা প্ৰিজাইডিং পুলিং বিষয়া নিয়োগ কৰা হৈছে। জিলাখনৰ মুঠ 1,821 ভোট কেন্দ্ৰৰ 1,764টা ভোট কেন্দ্ৰতহে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। বাতৰি যুগুত কৰা পৰ্যন্ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি লাভ কৰা নাই। ইতিমধ্যে 57টা ভোট কেন্দ্ৰৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পুৱা 7:30 পৰা বিয়লি 4:30 বজালৈকে ভোট গ্ৰহণ হ'ব লগা সমষ্টি কেইটাত ভোট গ্ৰহণৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে নগাঁও আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰসমূহত যথেষ্ট সংখ্যক ভোটাৰ সমবেত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। জিলা নিৰ্বাচন কোষৰ তথ্য মতে 9:30 বজালৈকে 4.34% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।